ঠিক আছে অলপ মানে মই আজি অলপ দেখাব খুজিছোঁ বেংগলোৰৰ চ' মই ফুৰিব যাওঁতে কৰা ভিডিঅ' নাৰিকলৰ গছবোৰ চাব অলপ ইয়াত মানে আমাৰ তাৰে দৰে কুঁহিয়াৰৰ খেতি কৰাৰ দৰে ধৰ আপোনাৰ তামোলৰ খেতি কৰাৰ দৰে ইয়াতে নাৰিকলৰ খেতি কৰে খেতি মানে লগাই আৰু আছে আৰু বহুত আছে মানে খেতি বুলিও ক'ব লাগিব আৰু ইয়াৰে গছবোৰ চাওক কিমান সৰু সৰু গছ কিন্তু নাৰিকল বহুত লাগে ঢেৰ লাগে নাৰিকল আৰু আমাক অসমতো ক'বই নালাগে অসমৰ গছবিলাক ইমান ডাঙৰ ডাঙৰ কিন্তু নাৰিকল কিন্তু নাই গছত ইয়াতে চাওকচোন ইয়াৰ মাটিবিলাক দেখিবলৈ চাবলৈ গ'লে কিন্তু মাটিবিলাকৰ একো সাৰেই নাই কিন্তু গছবিলাক যি পাতল পাতল গছ কিন্তু নাৰিকল বহুত আৰু ইয়াত মানে কি ডাব পানী চেল কৰে কিছুমানে নাৰিকলটো খায় সেই কোমল কোমল নাৰিকলখিনি কিছুমানে পানীটো খায় আমাৰ তাৰে দৰে নহয় অসমত দৰে অসমতো একদম বিহু আহিলে বোলে নাৰিকলৰ পিঠা বা নাৰিকলৰ লাড়ু সেনেকুৱা চিষ্টেম ইয়াতে মানে শুকান নাৰিকল বিক্ৰী কৰা নহয় ইয়াতে অকল মানে ডাব মানে কি পানীখিনি বিক্ৰী কৰা হয় চাওক আপুনি বেংগলোৰ আহিলে চাব পাৰে বা কিছুমান যোনে যোনে আছে আমাৰ অসমৰ ল'ৰা কাম কৰা বহুত আছে